বাবাজীয়ে কেনেকে ট্ৰেইনত পইচা তুলি মিনি কি খাইছে দেখিছে? চুলাই খাইছে, চুলাই খাই টাইপত ঠেং পাক খাই মেলি বাবাজীয়ে পইচা খুজি থাকিব ট্ৰেইনত। এইপিনে এইটো চাওক, এইটো হৈছে শিৱ বাবা পূজা। দেখিছেনে এইফালে কেনেকে চুলাই খাইছে? চাই লওক। এজনৰ আপোনালোকে দেখে যদি ভিডিঅ'টো পায় ন, পইচা পাতি নিদিব, পঠিয়াই দিব। বাবাজী আপুনি নে চুলাই খাই কিমান ভাল পায়? ৰ'ব ৰ'ব ৰ'ব, চুলাই নাখালে আপোনাৰ কি হয়? মেডিকেলত বেজি দিয়ে, চেকআপ কৰে আৰু তেজ পৰীক্ষা কৰিব লাগে। কোন ঠাই বা কোন ঠাইলৈকে আহে সেই কথাটো কৈ দিয়ক। আপুনি ক'ৰ পৰা ক'লৈকে ট্ৰেইনত অহা যোৱা কৰে? ডিমাপুৰ, শিলচৰ, মেঘালয়, কেৰেলা, চেন্নাই, বেংগল, পঞ্জাৱ, হাৰিয়ানা, কেৰেলা চব যায়। তাৰপিছত আপোনাৰ ঘৰ কোন জেগাত হয়? চিলাপথাৰ কোন জেগা? চিলাপথাৰ মাজগাঁও। ঠিক আছে, ধন্যবাদ থাকিলে বাবাজী আপোনালৈ।